নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। মই আগতে শ্বেয়াৰ কৰা এযোৰ কাপোৰৰ ভিডিঅ'ত তাৰ ফুলৰ চানেকিটো বহুতে বিচাৰি আছিলে, সেয়েহে মই আগতে এবাৰ শ্বেয়াৰ কৰিছিলোঁ চানেকিটো, কিন্তু ভালদৰে ধৰিব নোৱাৰিলোঁ বুলি কোৱাৰ বাবে আকৌ এবাৰ দিব দিছোঁ। আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহক তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি মই এই কাপোৰযোৰৰ চানেকিটো আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। কাপোৰযোৰৰ তলৰ যোনটো ফুল নিচিনা কৰিছোঁ সেইটো, আৰু লগতে ডাঙৰ বুটাটোৰ দুইটাৰে ফুল চানেকিটো মই আজি আপোনালোকক দিওঁ। কেনেকুৱা লাগিছে ক'ব, আৰু মই চানেকিটোত কেনেকৈ ফটোটো দিছোঁ সেইটোৰ বিষয়ে ভালদৰে বুজাই দিছোঁ। ভালদৰে চাই লওকচোন কেনেকুৱা হৈছে, ভালদৰে ধৰিব পাৰিছে নে নোৱাৰিছে সকলোখিনি মোক জনাবলৈ নাপাহৰিব। ইয়াৰে বুটাটো হৈছে এইটো। ইয়াতে মই এতিয়া দুভাগ কৰি দিছোঁ, ফটো আকাৰে আপোনালোকক দি দিম। যিহেতুকে এই দুভাগৰ মই দুটা স্ক্ৰীনশ্বট দিম, যিহেতু একেলগতে যদি মই ফটোকপি তুলি দিওঁ তেতিয়াহ'লে ওপৰৰখিনি বা নহ'লে বা তলৰখিনি ভালদৰে ধৰিব নোৱাৰা হৈ যায়। সেইটো কাৰণে মই দুভাগকৈ ফটোকপি তুলি দিম। আপোনালোকে যেতিয়া গ্ৰাফত তুলিব এই আঁচডালেই হিচাপ হ'ব, আৰু বুজি পাইছে নহয়? এতিয়া মই ফটোখিনি দি দিছোঁ, আপোনালোকে ভালদৰে স্ক্ৰীনশ্বট লৈ ৰাখিব দেই। আৰু লগতে সেইটো তলত দিয়া ফুলটো বুটা এটা আপোনালোকে সৰু যিকোনো মিলাই ল'লে হৈ যাব। সৰু বুটা এটা, মই সেইটো বুটাটোও ভালদৰে ফটো মাৰি দি দিম।